ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা নতুন লেসন আৰম্ভ কৰিবলৈ গৈ আছো হে লেসনটোৰ নাম হৈছে বহুপদ বহুপদ লেসনটো কৰাৰ আগতে আমাক কিছুমান ইম্পৰ্টেন্ট কথা জানিবলৈ দৰকাৰ হে আজি হে কথাবিলাক জানো আহা বহুপদ কৰাৰ আগতে তোমালোকে জানিব লাগিব ৰৈখিক বহুপদ কাক বোলে আৰু ৰৈখিক বহুপদ দেখিবলৈ কেনেকুৱা আৰু তাৰ পাছতে জানিব লাগিব দ্বিঘাত বহুপদ কাক বোলে আৰু দ্বিঘাত বহুপদ দেখিবলৈ কেনেকুৱা আৰু লগতে ত্ৰিঘাত বহুপদ কাক বোলে আৰু ত্ৰিঘাত বহুপদ দেখিবলৈ কেনেকুৱা তো আহা সবতকে আগত তোমালোকে ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ মুখস্থ কৰি লবা ৰৈখিক বহুপদ একমাত্ৰাৰ বহুপদক ৰৈখিক বহুপদ বোলে উদাহৰণ ax + b এটা চোৱা a হৈছে xৰ সহগ আৰু b হৈছে ধ্ৰুৱক পদ xৰ ওপৰত যেটো ঘাত ইংলিছত ডিগ্ৰী বুলি কোৱা হয় এই ঘাতটো চাইছা গায়ব হৈ আছে কিন্তু ইয়াত 1 এটা আছে যিবিলাক তোমাৰ এইবিলাক যিবিলাক বহুপদত xৰ ঘাত 1 থাকে তাকে আমি ৰৈখিক বহুপদ বলো একমাত্ৰা বহুপদক ৰৈখিক বহুপদ বোলে উদাহৰণস্বৰূপে ax + b (2x + 1 2x + 3 আৰু 3x + 4 সেইদৰে দ্বিঘাত বহুপদ দুই মাত্ৰাৰ বহুপদক দ্বিঘাত বহুপদ বোলে উদাহৰণস্বৰূপে ax² + bx + c 2x² + 2x + 2 3x² + 2x + 1 এতিয়া চোৱা দুই মাত্ৰাৰ বহুপদক মানে চোৱা ইয়াত xৰ ওপৰত যেটো ঘাত আছে 2 আছে ইয়াত যেটো হাইয়েস্ট ঘাত হেতু 2 আছে এই 2 থকাৰ কাৰণে ইয়াক দুই মাত্ৰাৰ বহুপদ বুলি কোৱা এই বহুপদকো চোৱা ইয়াৰ যেটো xৰ ঘাত আছে হেতু 2 আছে ইয়াতো যেটো xৰ ঘাত আছে হেতু 2 আছে এনেদৰে বহুপদক আমি দ্বিঘাত বহুপদ বুলি কওঁ 3 নম্বৰ আহিলে ত্ৰিঘাত বহুপদ তিনি মাত্ৰাৰ বহুপদক ত্ৰিঘাত বহুপদ বোলে উদাহৰণস্বৰূপে ax³ + bx² + cx + d 2x³ + 2x² + 2x + 2 আমি তোমালোকে যেটা মন কৰা চোৱা xৰ ওপৰত যেটো ঘাত আছে এটো 3 আছে এই 3 ঘাত থকাৰ কাৰণে ইয়াক তিনি মাত্ৰাৰ বহুপদ বুলি কয় আৰু তিনি মাত্ৰাৰ বহুপদৰ উদাহৰণ তোমালোকে এনেকে দিব পাৰিবা এতিয়া চোৱা মই ইয়াত এটা দ্বিঘাত বহুপদ লিখিছো আৰু তাৰ মই পাৰ্ট কে বুজাইছো দ্বিঘাত বহুপদ যেটা তুমি চোৱা ax² + bx + c এটো এটা দ্বিঘাত বহুপদ হয় x² x এটা ইয়াত চলক হয় x² যেটো লগত আছে a আছে x² ৰ লগত a আছে হেকাৰণে আমি x² সহগ বুলি কওঁ এই কথাটো তোমালোকে ভালকে শুনা আৰু মুখস্থ কৰি লবা পুৰা মনত ৰাখি লবা কাৰণ আগতে আমি যেটো বহুপদৰ অংক কৰিম হেবিলাকত আমি এই কিছুমান কথা জানিবলৈ দৰকাৰ এটা আমি নেক্সট যেটো এটো x দেখিছা এটো হয় চলক x চলক ইয়াক আমি x বুলিহে কওঁ x² বুলি নকওঁ x ৰ লগত কি আছে b আছে x ৰ লগত b থকাৰ কাৰণে আমি ইয়াক x ৰ সহগ বুলি কওঁ যেটো কথা তোমালোকে মন দি শুনিবা আৰু এই কথাটো তোমালোকে মুখস্থ কৰি লবা পাছত যেটো আমি বহুপদ কৰিম তাত আমাৰ এই কথাটো ইম্পৰ্টেন্ট হ'ব আৰু 3 নম্বৰ যেটো তোমালোকে c দেখিছা হেতু ইয়াক আমি ধ্ৰুৱক পদ বুলি কওঁ এই কথাটো তোমালোকে ভালকে মনত ৰাখি লবা যেটো x² আছে এটো x ৰ ঘাত আৰু ইয়াতো তোমাৰ x ৰ ওপৰত 1 এটা আছে কিন্তু গায়ব হৈ আছে জিতবেলা বস্তু দেখি নাপাও এই ওপৰত 1 টোক ঘাত বুলি কয় তো এটো এটা দ্বিঘাত সমীকৰণ আছে যেটো দেখাইছো তেনেদৰে আমি আৰু এটা দ্বিঘাত সমীকৰণ লিখো আৰু তাৰ কথা বুজোৱা হা দ্বিঘাত সমীকৰণ এটা লিখিছো আমি যেনে 2x² + 2x + 1 চোৱা এই দুইটো হৈছে x² ৰ ঘাত x² হৈছে এটো চলক x ৰ ঘাত আছে ধ্ৰুৱক পদ এইদৰে তোমালোকে বুজি পালা এই 2ক x² সহগ বুলি কয় এই 2ক x ৰ সহগ বুলি কয় আৰু যেটো লাষ্টত থাকে অকলে থাকে ইয়াক ধ্ৰুৱক পদ বুলি কোৱা হয় আৰু ছাত্ৰ ছাত্ৰীসকল আমি যেটো নতুন লেসন আৰম্ভ কৰিছো বহুপদ লেসনটোত যিমান ফৰ্মুলা আছে আজি মই গুটেখিনি ফৰ্মুলা তোমালোকক আজি কৈ দিছো সেই ফৰ্মুলাবিলাক তোমালোকে লিখি মুখস্থ কৰি লবা আৰু এই ফৰ্মুলাবিলাক জানিলেহে তোমালোকে বহুপদ কৰিব পাৰিবা বহুপদত থকা অংকবিলাক কৰিব পাৰিবা
তো চোৱা অল ফৰ্মুলা বহুপদত আমি যিটো বহুপদ লেচন কৰিব গৈ আছোঁ তাত এইবিলাক ফৰ্মুলা আছে এই গোটেইখিনি ফৰ্মুলাই তোমালোকক মুখস্থ কৰিব লাগিব প্ৰথম ফৰ্মুলা হৈছে শূন্য দুটাৰ সমষ্টি সমান চিন মাইনাছ এক্সৰ হহগ বাই এক্স স্কোৱাৰৰ হহগ 2 নম্বৰ ফৰ্মুলাটো হৈছে শূন্য দুটাৰ গুণফল সমান ধ্ৰুৱক পদ বাই এক্স স্কোৱাৰৰ হহগ আৰু 3 নম্বৰ ফৰ্মুলা হৈছে এক্স স্কোৱাৰ মাইনাছ শূন্যৰ সমষ্টি এক্স প্লাছ শূন্যৰ গুণফল আৰু 4 নম্বৰ ফৰ্মুলা হৈছে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সমান এ মাইনাছ বি এ প্লাছ বি আৰু 5 নম্বৰ হৈছে পি এক্স সমান জি এক্স পূৰণ কিউ এক্স প্লাছ আৰ এক্স আৰু কিছুমান কথা তোমালোকে জানিব লাগিব তেতিয়াহে তোমালোক বহুপদ কৰিব পাৰিবা সেই কথাবিলাক হ'ল তুমি উৎপাদক বিশ্লেষণ কৰিব জানা নাই ভাজ্য আৰু ভাজকক হৰণ কৰিব জানা নাই উৎপাদক বিশ্লেষণ আমি ক্লাছ 9ত কৰিবলৈ শিকিছিলোঁ ভাজ্য আৰু ভাজক কেনেকৈ হৰণ কৰে সেইটো আমি ক্লাছ 9ত কৰিবলৈ শিকিছিলোঁ আৰু কমল ল'বলৈ জানা নাই তুমি সেইবিলাক আৰু ইয়াত কিছুমান কথা যিবিলাক মই অলপ দেৰি আগতে ক'লোঁ ঘাত মানে কি মাত্ৰা মানে কি চলক মানে কি এক্স স্কোৱাৰ হহগ মানে কি এক্সৰ হহগ মানে কি ধ্ৰুৱক পদ কাক কয় এই কথা কিছুমান মই অলপ দেৰি আগতে তোমাক ক'লোঁ এইবিলাক কথা তোমালোকে জানিলেহে বহুপদৰ যিবিলাক প্ৰশ্ন সেইবিলাক তোমালোকে বহুত সহজে সমাধান কৰিব পাৰিবা তো এইবিলাক যিবিলাক মই আজি তোমালোকক ক'লোঁ সেইবিলাক মুখস্থ কৰি ল'বা আৰু এই তিনিটা বস্তু তোমালোকে কৰিব জানিব লাগিব উৎপাদক বিশ্লেষণ ভাজ্য আৰু ভাজক হৰণ আৰু কমন কেনেকৈ লয় জানিব লাগিব প্লাছ তোমালোকে এই ফৰ্মুলাবিলাক মুখস্থ কৰি লোৱা লিখি মোৰ ভিডিঅ' ভাল পালে লাইক আৰু শ্বেয়াৰ কৰা লগতে কমেণ্ট কৰিবা